নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ মই গাফৰ হোসেন আজিৰ ভিডিঅ' লৈ আহিছো ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰবান এফআইআৰ গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা এপিএছচিয়ে দুখন নটিফিকেশ্যন জাৰি কৰিছে 206টা পোষ্টৰ ওপৰত তাৰ ওপৰত এই ভিডিঅ'টি যদি মোৰ ভিডিঅ'টি চাই আছে আৰু পছন্দ কৰিছে তেন্তে লাইক কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থব যাতে মোৰ সকলো ভিডিঅ' আপুনি পোনপ্ৰথমেই পাব পাৰে এপিএছচিয়ে 206টা আৰবান টেকনিকেল অফিচাৰ আৰু ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ পোষ্টৰ ওপৰত নটিফিকেশ্যন জাৰি কৰিছে ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ জুনিয়ৰ গ্ৰেড 2ৰ পোষ্ট আছে 103টা তাৰে আৰবান 53টা ওবিচি এমওবিচি 28টা এছচি 7টা এছটিপি 10টা এছটিএইচ 5টা স্কেল পে হৈছে 30,000ৰ পৰা 1,10,000 গ্ৰেড পে হৈছে 12,700 বেচিছ এডুকেশ্যন কোৱালিফিকেশ্যন লাগে বেচেলাৰ ডিগ্ৰী ইন কমাৰ্চ এনি ৰিকগনাইজ ইউনিভাৰ্চিটি 2 আৰবান টেকনিকেল অফিচাৰ জুনিয়ৰ গ্ৰেড 3ৰ এৰ পোষ্ট হৈছে 103টা পোষ্ট তাৰে 53টা আনৰিজাৰ্ভ ওবিচি এমওবিচি 28টা এছচি 7টা এছটিপি 10টা এছটিএইচ 5টা পোষ্ট এই পোষ্টৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেট ইন ইঞ্জিনিয়াৰিং বা টেকন'লজি ইন চিভিল ইঞ্জিনিয়াৰিং ফুল টাইম হ'ব লাগিব অল ইণ্ডিয়া কাউন্সিল অফ টেকনিকেল এডুকেশ্যনৰ ৰিকগনাইজ হ'ব লাগিব বয়স এই পোষ্টত এপ্লাই কৰা বয়স হৈছে 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে 1/1/2023 অনুসৰি বয়সৰ লিমিটেশ্যন হৈছে এছচি 5 বছৰ ৰেহাই এছটি 5 বছৰ ৰেহাই ওবিচি এমওবিচি 3 বছৰ পিডব্লিউডি 10 বছৰ ৰেহাই আছে এই পোষ্টৰ মাচুল এপ্লাই কৰা মাচুল হৈছে জেনেৰেল ইডব্লিউএছৰ 297 টকা 20 পইচা এছচি এছটি ওবিচি এমওবিচিৰ বাবে 197 টকা 20 পইচা বিপিএল পিডব্লিউডিৰ 47 টকা 20 পইচা এই পোষ্টত অনলাইন মোডত এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ ষ্টাৰ্টিং ডেট হৈছে 16 মে আৰু এই পোষ্টৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 15 আৰু 16 জুন 2023 এপ্লাই কৰা লিংক আৰু এডভাৰটাইজমেণ্টৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ আপোনালোকে তাত গৈ ডেছক্ৰিপশ্যনৰ পৰা ডিটেইলছ ল'ব পাৰিব ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে